নতুন নতুন চাকৰিৰ খবৰ পাবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, যদি আপুনি কেতিয়াবা ড্ৰাইভিং লাইচেন্সটো ঘৰতে ৰাখি আপুনি গাড়ীলৈ ওলাই গ'ল, তেতিয়া যদি আপোনাক পুলিচে ড্ৰাইভিং লাইচেন্সৰ বিষয়ে সোধে, তেতিয়া আপুনি কি কৰিব? কোনোবাই কমেণ্টত জনাব পাৰে যে মই মোবাইলত ফটো মাৰি ৰাখিছোঁ, সেইটো মই দেখাই দিম। কিন্তু এইটো ফটোটো দেখালে আপোনাক সেই পুলিচে কেতিয়াও এইটো আপোনাক নামানে। তো আজি মই সেই বিষয়ে আলোচনা কৰিম। তো এনেকুৱা এটা এপ আছে যিটো এপ নেকি গভৰ্ণমেণ্টে চলাই আছে। যদি সেই এপটোৰ জৰিয়তে আপুনি ড্ৰাইভিং লাইচেন্সটো দেখায়, তেনেহ'লে আপোনাক পুলিচে এৰি দিব, পুলিচে একো নকয়। তো আৰু সেই এপটোৰ জৰিয়তে আৰু আপুনি বেলেগ বেলেগ ডকুমেণ্টছবিলাকো আপুনি আপলোড কৰি ৰাখিব পাৰিব। যদি আপোনাৰ কেতিয়াবা পান কাৰ্ড, ভোটাৰ কাৰ্ড নাইবা চাৰ্টিফিকেটবিলাক হেৰাই যায়, যদি তাতে আপুনি আপলোড কৰি ৰাখে, তেনেহ'লে আপুনি পুনৰবাৰ তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে মই প্লে ষ্টৰত যাম। তো আগতে এপটো কি সেইটোৱে জানি লওঁ। এপটোৰ নাম হ'ল ডিজি লকাৰ। এইটো ইয়াতে লিখা আছে, চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰে এইটো এপটো চলাই আছে। ইয়াতে বেলেগ কোনো সন্দেহৰ কোনো কাৰণেই নাই যে এইটো কিবা প্ৰব্লেম হ'ব পাৰে, আপোনাৰ ডকুমেণ্টছবিলাক শেষ হ'ব পাৰে, কোনো সন্দেহৰ কাৰণ নাই। তো ইয়াতে কি বস্তু আছে মই দেখি লওঁ আগতে। চাইন আপৰ বস্তুটো দিছে। ইয়াতে চাওক, আপোনাৰ লাইচেন্সবিলাক আপুনি আপলোড কৰিব পাৰিব ইয়াতে। তাৰপিছত আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন, এইবিলাক, পান কাৰ্ড, সকলো ডকুমেণ্টছ আপুনি ইয়াতে আপলোড কৰি ৰাখিব পাৰিব। যিটো মেইন বস্তু সেইটো মই আগতে দেখাই লওঁ। তো আপোনাৰ লাইচেন্সটো তো এনেকুৱা আকাৰত থাকিব। ইয়াতে চাওক, ডিজি লকাৰ ভেৰিফাইড। তাৰমানে যদি এই বস্তুটো থাকে, ডিজি লকাৰ ভেৰিফাইডটো যদি থাকে, তেতিয়াহে এই বস্তুটো যদি আপুনি আপোনাৰ পুলিচক দেখায়, তেনেহ'লে পুলিচে আপোনাক এৰি দিব, একো নকয়। কিন্তু এনেই যদি আপুনি ড্ৰাইভিং লাইচেন্সৰ ফটো দেখায়, তেতিয়া কিন্তু আপোনাক এৰি নিদিয়ে। তো প্ৰথমে আমি এপটো ডাউনলোড কৰি লওঁ। তো মোৰ আগৰ পৰা ডাউনলোড কৰাই আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাইৰেক্ট অ'পেন কৰি দিছোঁ। তো অ'পেন কৰাত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে চাইন ইন বোলা অপশ্যন এটা আছে আৰু চাইন আপ বোলা অপশ্যন আছে। যদি আপোনাৰ আগৰ পৰা একাউণ্টটো ক্ৰিয়েট কৰা থাকে, তেনেহ'লে চাইন ইন কৰিব, আৰু যদি একাউণ্টটো ক্ৰিয়েট কৰা নাথাকে, তেনেহ'লে আপোনাৰ চাইন আপ কৰিব লাগিব। তো মই চাইন আপত ক্লিক কৰিম। চাইন আপত ক্লিক কৰি এনেকুৱা ইণ্টাৰফেচ এটা আহিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব দিছে। তো মোবাইল নাম্বাৰটো বহাই মই নেক্সট পেজটো দেখাই আছোঁ। মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰাৰ পিছত কণ্টিনিউ কৰিলে আপোনাৰ OTP এটা আহিব। সেই OTPটো বহাই তাৰপিছত আকৌ কণ্টিনিউ কৰিব লাগিব। তো মোৰ মোবাইল নাম্বাৰটো বহাই কণ্টিনিউ কৰাত OTPটো আহিছে, মই OTPটো ইয়াতে বহাই দিছোঁ। এতিয়া তলত যিটো ভেৰিফাই বোলা অপশ্যন আছে, ভেৰিফাই বোলা অপশ্যনত ক্লিক কৰিব লাগিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিছে। তো ইয়াতে ওপৰত দিয়া আছে ইমেইল ID আৰু মোবাইল নাম্বাৰ। ইয়াতে আপোনাৰ ইমেইল IDটো আপুনি দিব পাৰিব, নাইবা আপোনাৰ মোবাইল নাম্বাৰটো দিব পাৰিব। তাৰপিছত পাছৱৰ্ড দিব দিছে, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড। তো ইয়াতে আপোনাৰ ইমেইল IDটো আপুনি দিব। ইয়াতে দিয়া আছে আপোনাৰ বিটুইন 3 to 50 কেৰেক্টাৰ্ছ, 3 পৰা 50 লৈ আপুনি ইয়াতে ইউজ কৰিব, আখৰ বা কেৰেক্টাৰবিলাক ইউজ কৰিব পাৰিব। আৰু এটা দিছে কি, কেন কণ্টেইন অনলি লোৱাৰ কেছ লেটাৰ, নাম্বাৰছ এণ্ড স্পেচিয়েল কেৰেক্টাৰ্ছ। ইয়াতে আপুনি অনলি স্মল লেটাৰবিলাক দিব লাগিব, তাৰপিছত নাম্বাৰো দিব পাৰে, আৰু কি আছে, স্পেচিয়েল কেৰেক্টাৰ। এই তিনিটা বস্তু আপোনাৰ ইয়াতে লাগিবই।
যেনেকৈ মই এনে এটা দেখাই আছোঁ abc@111 এইটো দিলেও আপোনাৰ হৈ যাব, কোনো প্ৰব্লেম নাই। তো পাছৱৰ্ডত আপোনাৰ 8 পৰা 30 কেৰেক্টাৰ হ'ব লাগিব। ইয়াতে আপোনাৰ থাকিব লাগিব এটলিষ্ট 1 লেটাৰ, 1 নাম্বাৰ এণ্ড 1 স্পেচিয়েল কেৰেক্টাৰ। তো আপোনাৰ এটা লেটাৰ থাকিব আৰু এটা নাম্বাৰ থাকিব লাগিব মিনিমাম, আৰু এটা মিনিমাম স্পেচিয়েল কেৰেক্টাৰ এটা থাকিব লাগিব। তো এইটো আৰু এইটো 8টাৰ কমত নহয়। abcdef@12345 চাপোজ এনেকুৱাকৈ আপুনি বহাব পাৰিব। তাৰপিছত ইয়াত কনফাৰ্ম যিটো পাছৱৰ্ড আপুনি দিলে এই পাছৱৰ্ডটো আকৌ ইয়াতে বহাই সাইন আপ কৰি দিলে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তো আপোনালোকে নিজা ইচ্ছামতে আপোনালোকৰ ইউজাৰ আইডি বা ফোন নাম্বাৰেৰে বা ইমেইলেৰে আপোনাৰ আইডিটো ক্ৰিয়েট কৰি লওক। তো মই নেক্সট ষ্টেপটো দেখাই আছোঁ। এইটো জাষ্ট আপোনাক বুজোৱাৰ কাৰণে দিছোঁ, আচলতে মই এইটো ক্ৰিয়েট কৰা নাই। তো একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত ফাৰ্ষ্ট পেজটো আকৌ অপেন হ'ব। ইয়াতে আপোনাৰ সাইন ইন বোলা যিটো অপশ্যন আছে, সাইন ইনত আপোনাৰ ক্লিক কৰিলে সাইন ইন নেক্সটত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দিব আহিব। তাৰপিছত আপুনি যিটো আপুনি ইউজাৰ আইডি বা ইমেইল দিছিলে আৰু পাছৱৰ্ড যিটো বনাইছিলে সেইটোৰে আপোনাৰ সাইন ইন কৰিব লাগিব। তো সাইন ইনত ক্লিক কৰাৰ পিছত মোৰ এনেকুৱা ইণ্টাৰফেচ আহিছে। ইয়াতে ইউজাৰ নেমটো দিব দিছে আৰু পাছৱৰ্ডটো দিব দিছে। তো মই মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ সৈতে মই সাইন ইন কৰি আছোঁ। তো মই সাইন ইন কৰিছোঁ। তো সাইন ইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ মই আগতে আধাৰ কাৰ্ডটো মই লিংক কৰিছোঁ, সেইকাৰণে আধাৰ কাৰ্ডৰ অপশ্যনটো অহা নাই ইয়াতে। তো আপোনাৰ লগত যদি আধাৰ কাৰ্ড থাকে তেনেহ'লে আধাৰ কাৰ্ডটো লিংক কৰি ল'ব। আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে আপুনি ইয়াতে আধাৰ কাৰ্ডত ইয়াতে একটা অপশ্যন আহিব, সেই অপশ্যনত ক্লিক কৰিলে আধাৰ কাৰ্ড বোলা অপশ্যন এটা আহিব। ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো যিটো মোবাইল নাম্বাৰৰ লগত লিংক কৰা আছে সেই নাম্বাৰত আপোনাৰ এটা OTP যাব। OTPটো বহাই দিলে আপোনাৰ আধাৰটো লিংক হৈ গ'ল। তাৰপিছত আপুনি ডকুমেণ্টছবিলাক কেনেকৈ আপলোড কৰিব। তো ইয়াতে আপলোড ডকুমেণ্টছ আছে, ইয়াতে আপুনি ক্লিক কৰি ওপৰত যিটো এইটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি ডকুমেণ্টছবিলাক আপলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ ফাইলটো চিলেক্ট কৰিব দিব। ফাইলত চিলেক্ট কৰি আপুনি আপোনাৰ গেলাৰীৰ পৰা ফটোবিলাক আপলোড কৰিব পাৰিব। আৰু যিটো আপোনাৰ লাইচেঞ্চ আছে লাইচেঞ্চ ইয়াতে আপলোড কৰিব, আৰু লাইচেঞ্চটো আপোনাৰ ইছ্যুড কৰা থাকিব লাগিব। ইয়াতে ক্লিক কৰিলে ইছ্যুড যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চটো আপলোড কৰাৰ পিছত ইয়াতে এইটো ইছ্যু হৈ থাকিব, আৰু ইছ্যু হৈ থকাৰ পিছত এইটো ডিজিলকাৰ ভেৰিফাইড লিখা থাকিব। তেতিয়াহে আপোনাৰ পুলিচে সেই ডকুমেণ্টছটো চাই আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ আপোনাক এৰি দিব। মই দেখাই আছোঁ, আগতে দেখাইছোঁ, আকৌ এবাৰ দেখাই আছোঁ কেনেকুৱা দেখাব বস্তুটো। তো আপোনাৰ লাইচেঞ্চটো এনেকুৱা দেখাব। তো লাইচেঞ্চটো আচলতে আপোনাৰ ভেৰিফাইড কৰিবলৈ আপোনাৰ প্ৰথমতে ডেছবৰ্ডত যাব। ডেছবৰ্ডত যোৱাৰ পিছত ইয়াতে যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ লাইচেঞ্চ নাম্বাৰটো দিব আহিব। তো লাইচেঞ্চ নাম্বাৰটো দিয়াৰ পিছত তাৰপিছত এইটো টিক মাৰ্ক কৰি আপুনি গেট ডকুমেণ্টছত ক্লিক কৰিলেহে আপোনাৰ যিটো লাইচেঞ্চ আছে সেইটো আপোনাৰ ভেৰিফাইড ডিজিলকাৰ ভেৰিফাইড হ'ব। কিন্তু ইয়াৰ আগতে আপোনাৰ আধাৰ কাৰ্ডটো আগতে লিংক কৰি ল'ব, তেতিয়াহে ইয়াৰ ফলবিলাক ভাল দেখাব। আৰু তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিয়নো মই এনেকুৱা
নতুন নতুন ভিডিঅ' টেকনিকেল বা জব আপডেটবিলাক সদায় লৈ আহোঁ। তো আজিলৈ ইমানেই, থেংক ইউ।